নমস্কাৰ, মই দেৱযানী বৰাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্যঞ্জনলৈ। যিহেতু গৰম পৰিছে, আজি পুৱাই পুৱাই মাছৰ টেঙা খাব মন গ'ল। ভাবিলোঁ কণ বিলাহী আৰু মাছৰ জোল বনাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ বাৰীৰ কণ বিলাহী কেইটামান ছিঙিলোঁ। প্ৰথমে দুটামান পাঁচফোৰণ দিছোঁ আৰু গ্ৰেভিৰ কাৰণে দুটা মিডিয়াম সাইজৰ পিঁয়াজ পিচি দিছোঁ। এয়া দিলোঁ আদা নহৰু, দুই তিনিটামান কেঁচা জলকীয়া ফালি দিছোঁ। যিহেতু মাছত হালধি সানিয়ে থোৱা আছে, সেইকাৰণে হালধি ইয়াত কমাই দিছোঁ। এইবাৰ দিব ওলাইছোঁ মছলা। প্ৰথমে জিৰা আধা চামুচ, তাৰপিছত ধনিয়া আধা চামুচ, তাৰপিছত দিম জলকীয়া গুড়া আধা চামুচ, তাৰপিছত দিম ফিছ মছলা। মছলা আৰু পিঁয়াজ ভজা হৈ গৈছে, ধুনীয়া কালাৰ এটাও উঠিছে। এতিয়া পিচি থোৱা বিলাহীখিনি ইয়াত দি দিম। এতিয়া বিলাহীখিনি তেলত ভালদৰে ভাজি ল'ম আৰু বিলাহীখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে বিলাহীত থকা অতিৰিক্ত পানীখিনি ওলাই নাযায়। সোৱাদ অনুযায়ী নিমখটো দি ল'ব। যিহেতু বিলাহীত থকা পানীখিনি শুকাই গ'ল, ইয়াৰ পিছত অলপ পানী দি উতলাম। তাৰপিছত চেনি এচামুচ দি দিছোঁ, যাতে অলপ টেঙা মিঠা ভাৱটো আহে। অলপ উতল অহাৰ পিছত মাছখিনি দি দিম। মাছখিনি টুকুৰা দিয়াৰ পিছত একেবাৰে কম জুইত 10 মিনিটমান সময় সিজিব দিম। আৰু উতলি থকাৰ মাজতে অকণমান মিক্স মছলা ছটিয়াই দিম। এতিয়া অলপ মান ধনিয়া ছটিয়াই দিছোঁ। মান ধনিয়াৰ গোন্ধটো মোৰ বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। মান ধনিয়াটো ঠাই বিশেষে বঙালী ধনিয়া বা বঙালী মেমেডু বুলিও কোৱা হয়। এয়া আমাৰ মাছ আৰু কণ বিলাহীৰ আঞ্জা খাবলৈ ৰেডি। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।